নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান। শ্বাহৰুখ খান দেশদ্ৰোহী, শ্বাহৰুখ খান দেশৰ গাদ্দাৰ, এই কথা মই কোৱা নাই। এই কথা আমাৰ দেশৰ একাংশ ধৰ্মীয় গুৰু, বাবা আৰু একাংশ ৰাজনৈতিক নেতাই কৈছে। বলিউডৰ কিং খান, বাদশ্বাহ হিচাপে পৰিচিত আমাৰ সকলোৰে প্ৰিয় মৰমৰ শ্বাহৰুখ খান, যি শ্বাহৰুখ খানে সমগ্ৰ ভাৰতক প্ৰতিনিধিত্ব কৰে বিশ্বৰ আগত। শ্বাহৰুখ খান কোনো সাধাৰণ আপোনাৰ মোৰ দৰে সাধাৰণ মানুহ নহয়। তেওঁ এগৰাকী গ্ল'বেল ষ্টাৰ, যিগৰাকী ব্যক্তিৰ ডুবাই তেওঁ ব্ৰেণ্ড এম্বেচাডৰ। শ্বাহৰুখ খানে ডুবাইত ৰজাৰ দৰে যিকোনো হোটেলত তেওঁ থাকিব পাৰে, তেওঁৰ সম্পূৰ্ণ থকাৰ ব্যৱস্থা বিনামূলীয়া। সেইগৰাকী শ্বাহৰুখ খান, যি পৃথিৱীৰ অন্যতম ধনী অভিনেতা, সেইগৰাকী শ্বাহৰুখ খানক কোৱা হৈছে দেশৰ গাদ্দাৰ বুলি, দেশদ্ৰোহী বুলি। আপোনালোকে নিশ্চয় গম পাইছে যে শ্বাহৰুখ খানৰ মালিকানাধীন কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশৰ ক্ৰিকেট প্লেয়াৰ মুস্তাফিজুৰ ৰহমানক কিনিছিল। তাৰ বাবে এতিয়া একাংশ লোকৰ গা জ্বলিছে। তেওঁলোকে কৈছে যে শ্বাহৰুখ খানে বাংলাদেশী প্লেয়াৰজনক কিনি দেশদ্ৰোহ কৰিছে, গাদ্দাৰী কৰিছে। কিন্তু কথাটো হ'ল, মুস্তাফিজুৰ ৰহমানক BCCI, ভাৰতৰ যি ক্ৰিকেট বৰ্ড BCCIয়ে তেওঁক অকশ্যনত ৰাখিছিলে। সেয়েহে শ্বাহৰুখ খানে তেওঁক কিনিবলৈ সক্ষম হৈছিল। শ্বাহৰুখ খানে কিনাৰ আগতেই আন যি IPL দল আছিলে, আমাৰ দিল্লী কেপিটেলছ, চেন্নাই ছুপাৰ কিংছেও তেওঁৰ দাম নিৰ্ধাৰণ কৰিছিল। কিন্তু যিহেতু শ্বাহৰুখ খানে সৰ্বাধিক 9,20 লাখ দিলে, সেয়ে তেওঁৰ দললৈ মুস্তাফিজুৰ ৰহমানক অনা হ'ল। এতিয়া কথা হ'ল কি, শ্বাহৰুখ খান যদি কলকাতা নাইট ৰাইডাৰ্ছৰ মালিক, তেনেহ'লে জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাও কলকাতাৰ নাইট ৰাইডাৰ্ছৰ মালিক। কিন্তু তেওঁলোককতো গাদ্দাৰ বুলি কোৱা নাই, তেওঁলোককতো দেশদ্ৰোহী বুলি কোৱা নাই। শ্বাহৰুখ খান কেৱল মুছলমান হোৱাৰ বাবে, কেৱল তেওঁৰ নামৰ পিছত খান উপাধি থকাৰ বাবে আজি তেওঁ ইমান এগৰাকী জনপ্ৰিয় অভিনেতা। সেই অভিনেতাগৰাকীক আজি তেওঁৰ যি দেশপ্ৰেম, সেই দেশপ্ৰেমৰ ওপৰত প্ৰশ্ন তোলা হৈছে। শ্বাহৰুখ খানক ভাৰত চৰকাৰে পদ্মশ্ৰী দিছে। শ্বাহৰুখ খানক সিদিনা ভাৰত চৰকাৰে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ বঁটা দিছে। আৰু সেইগৰাকী শ্বাহৰুখ খান এতিয়া দেশৰ বাবে গাদ্দাৰ হৈ পৰিছে। এইটো অতি দুখৰ কথা। যিটো সময়ত যিসকল নেতাই হিন্দু মুছলমান কৰি আছে, যিসকল ধৰ্মীয় গুৰুৱে, তেওঁলোকে BCCIক কিয় প্ৰশ্ন নুসুধে? BCCIৰ সভাপতি, সম্পাদক, অসমৰে সম্পাদক দেৱজিৎ শইকীয়া আছে, তেওঁলোকক কিয় প্ৰশ্ন নুসুধে যে অকশ্যনত কিয় মুস্তাফিজুৰ ৰহমানক ৰখা হৈছিল? সেই কথা কিন্তু তেওঁলোকে নুসুধে। বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ চলাইছে, আমি তাক গৰিহণা দিছোঁ, আমি মনত দুখ পাইছোঁ। কিন্তু ভাৰতৰ শক্তিশালী প্ৰধানমন্ত্ৰী মোদীয়ে কিয় হস্তক্ষেপ কৰা নাই? বাংলাদেশৰ হিন্দুক কিয় ৰক্ষণাবেক্ষণ দিয়া নাই? সিদিনা বাংলাদেশৰ প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মৃত্যুত শোকৰ প্ৰস্তাৱ জনাবলৈ বিদেশ মন্ত্ৰী ভাৰতৰ বাংলাদেশ কিয় গ'ল? যদি বাংলাদেশৰ হিন্দুক অত্যাচাৰ কৰাৰ বাবে বাংলাদেশৰ লগত আমাৰ সম্পৰ্ক বেয়া হৈছে, তেতিয়া বিদেশ মন্ত্ৰী যাব নালাগিছিল। বিদেশ মন্ত্ৰী গৈছে। বাংলাদেশৰ লগত আমাৰ যি খেলৰ চুক্তি আছে, সেই চুক্তিবোৰতো ভংগ কৰা হোৱা নাই। সকলো ধৰণৰতো বাংলাদেশৰ লগত আমাৰ সম্পৰ্ক এতিয়ালৈকে শেষ কৰা হোৱাই নাই। তেনে অৱস্থাত কিয় শ্বাহৰুখ খানক দেশদ্ৰোহী বুলি কোৱা হৈছে? এই প্ৰশ্ন সকলোৰে মনত। কেৱল তেওঁ মুছলমান হোৱাৰ বাবে, তেওঁৰ নামৰ পিছত কিং উপাধি লগাৰ বাবে আজি তেওঁৰ মূৰৰ কামোৰণি হৈ পৰিছে একাংশ ধৰ্মীয় গুৰু আৰু ৰাজনৈতিক নেতাৰ বাবে। কিন্তু আমি ক'ব বিচাৰোঁ যে শ্বাহৰুখ খান দেশদ্ৰোহী নহয়, তেওঁ প্ৰকৃত ভাৰতীয়। তেওঁ বহু এনেকুৱা কাম কৰিছে যিয়ে তেওঁক প্ৰকৃত ভাৰতীয় নাগৰিকৰ পৰিচয় তেওঁ দাঙি ধৰিছে। তেওঁ ভাৰতক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত তেওঁৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। শ্বাহৰুখ খানক গোটেই পৃথিৱীৰ মানুহে চিনি পায়। তেওঁ গ্ল'বেল ষ্টাৰ হয়, তেওঁ কোনো সাধাৰণ আপোনাৰ মোৰ দৰে মানুহ নহয়। কিন্তু শ্বাহৰুখ খানৰ নাম ল'লেই যিহেতু TRP বাঢ়িব, নাম হ'ব, জনপ্ৰিয় হ'ব পাৰিব, বিতৰ্কৰ সৃষ্টি কৰিব পাৰিব, সেয়েহে এইসকল লোকৰ আজি গা জ্বলিছে। কিন্তু আমি ক'ব বিচাৰোঁ যে মুস্তাফিজুৰ ৰহমান যদি অকশ্যনত আছে, তাৰ বাবে জগৰীয়া BCCI সভাপতি, সম্পাদক। কাৰণ ভাৰত চৰকাৰৰ কথা মতে BCCI চলে। তো BCCI যিহেতু জানেই যে বাংলাদেশত হিন্দুক অত্যাচাৰ কৰা হৈছে, তেনে অৱস্থাত কিয় মুস্তাফিজুৰ ৰহমানক
অকশ্যনত ৰখা হৈছিল এইটো প্ৰশ্ন কিন্তু তেওঁলোকে নুসুধে তেওঁলোকে জুহি চাওলাক প্ৰশ্ন নুসুধে জয় মেহতাক নুসুধে তেওঁলোকে BCCIৰ সম্পাদক দেৱজিৎ শইকীয়াক নুসুধে কিন্তু শ্বাহৰুখ খানক বলিৰ প্ৰথা সজাবলৈ সহজ কাৰণ তেওঁ মুছলমান বেলেগ একো কথা নাই পুনৰ এটা ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ বিদায় লৈছোঁ ধন্যবাদ